মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ঘৰতে কেনেকৈ জিলাপি বনাব পাৰি। এয়া আমি জিলাপিৰ কাৰণে 4 দিন আগতে ময়দা মাৰি থৈ দিছিলোঁ। আগৰ প্ৰচেছত আমি বনাইছোঁ এইটো। ময়দাখিনি ধুনীয়াভাৱে এইখিনি চফ্ট হৈ গৈছে। এতিয়া আমি ইয়াক কেনেকৈ বনাম আপোনালোকক দেখাই যাম। এনেকৈ পেকেটৰ ভিতৰত ময়দাখিনি ভৰাই ল'ব। আমি এনেকৈ ভৰাই লৈছোঁ। এয়া দেখিছে আমি এনেদৰে এটা মিঠাতেলৰ পেকেট লৈছোঁ। ইয়াৰে এটা কোণা অলপমান আমি ফুটাই লৈছোঁ। ইয়াত মানে ভৰাই দি এই ফুটাটোৰে আমি বনাব লাগিব। এনেকৈ বনাব পাৰি আৰু নহ'লে কাপোৰেদিও বনাব পাৰি। আমি এনেকৈ লৈছোঁ। এয়া দেখিছে আমি এনেকৈ ভৰাই লৈছোঁ। এতিয়া আমি কেৰাহী পাতি তাতে আমি চেনি পানী বনাম আৰু লগতে আমি জিলাপি ভাজিম। আহকচোন এতিয়া আমি সেইখিনি দেখাওঁ। এয়া দেখিছে আমাৰ চেনি পানী উতল আহি গৈছে এনেকৈ। এয়া ইপিনে তেল গৰম হৈ গৈছে। ইয়াতে এতিয়া আমি জিলাপি বহাই দিব পৰা হৈ গৈছোঁ। এয়া দেখিছে আমি ইয়াতে তেল বহাই দিছোঁ টাৱাত। এতিয়া আমি ইয়াত জিলাপি ভাজিম। লগতে এইপিনে আমি চেনি পানী হ'বলৈ দিছোঁ। এয়া দেখিছে চেনি পানী উতল আহিছে। এয়া চাওক আমাৰ জিলাপি হৈ গৈছে। এয়া দেখিছে কি ধুনীয়াভাৱে হৈ গৈছে। এনেকৈ ঘৰতে জিলাপি বনাই খাব পাৰি। আপোনালোকেও ট্ৰাই কৰিব এনেকৈ ঘৰতে বনাই খাবলৈ। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে লাইক কৰি দিব। এয়া এনেকৈ জিলাপি বহাই দিব। এনেকৈ পকাই দিব। এয়া দেখিছে কি ধুনীয়াভাৱে জিলাপি উঠি গৈছে। এনেকৈ বহাই ল'ব আপোনালোকে। তেলটো বেছি গৰম হ'বও নিদিব, বেছি মিডিয়াম ফ্লেমত ৰাখিব। এয়া এনেকৈ জিলাপি বহাই দিব। এনেকৈ বনাই যাব। এয়া দেখিছে কি ধুনীয়াভাৱে এনেকৈ পাকটো দি দিব।